মাল উঠাই দিলি দেখোন মজা লাগিছে মালটো পেং চালিবিলাক নুগুচিল আৰু নে কোনোদিন সেইজনী মোৰ পেহী ছোৱালী হয় আমাৰ গাঁৱলৈ আহিছে আমাৰ ঘৰত থাকিব অকল পেং চালিতে কেলে থাকোনো চব সময়তে অঁ মই আকৌ পেহী ছোৱালী বুলি গম নাপাওঁ নহয় তই উঠালি বুলিহে গম পাইছিলোঁ সুধিছ জানো তই উঠালি বুলিহে ডাইৰেক্ট কৈছহি মই নাজানো নহয় তই দেখিছোঁ আৰু তই উঠালি বুলিয়ে ভাবিছোঁ মই হ'ব যা দেল বলিয়া ঠিক আছে হ'ব দে যাওঁ মই তহঁতৰ গাঁৱৰ ল'ৰাবোৰ ইমান অভদ্ৰ নে এই সি তেনেকুৱাই আৰু কি কবি সি তেনেকেই থাকে পেং চালি কৰি মেলি বেয়া নাপাবি আৰু পিছত আহোঁতেতো কিবা কষ্ট চষ্ট হ'ল নেকি নাই নাই অঁ ব'ল ব'ল কি কৰিছ এইয়া কামকে কৰি হ'ল ক'ত যা এই অলপ ওলাই যাওঁ বুলি ভাবিলোঁ অঁ তই ভালেই কৰি কাম এটা কৰিব পাৰিবিনে কচোন কি কাম তই আমাৰ পল্লীক অকণ গাঁওখনকে খুৱাই দিওঁ মই কামৰ পৰা আজৰিয়ে পোৱা নাই ঠিক আছে মাতি দে অ' পল্লী তই ইয়াৰ লগতে ফুৰিবলৈ যা হিয়া মই কামৰ পৰা সময়ে পোৱা নাই ইয়াকো এই অকণমান ভালকৈ ফুৰাই মেলি দিবি গাঁও মই ইয়াত কামৰ পৰা আজৰি নাই একেবাৰে ঠিক আছে তোক সোধা হোৱাই নাই নহয় মোৰ নামটো পলি নাইচ নেম থেংক ইউ তোমাৰ নামটো কি মোৰ নামটো তিনয়ন তোমাৰ ঘৰত কোন কোন আছে মই ঘৰৰ একমাত্ৰ ছোৱালী মা আৰু পাপা আছে অঁ ঠিকেই সুখী পৰিয়াল উম, আমাৰ ইয়াৰ গাঁওখনটো ভালেই লাগিছে তোমাৰ তোমালোকৰ গাঁওখন বহুত ভাল অঁ আৰু তোৰ তোমাৰ সন্ধিয়া সময়ত আৰু ভাল লাগে গাঁওখনত মোক ফুৰাব আনিবা সন্ধিয়া আনিম তোমাৰ বহুত জেগা ফুৰিবলৈ আছে উম, ফুৰাম বাৰু বাকী ঠিক আছে আৰুনো কি ক'ম আৰু ব'লা গৈ থাকোঁ ব'লা ময়ো তোমাক কমকৈ আছিলোঁ ময়ো তোমাক ভাল লাগিছে যদি তুমি মোক ভাল পোৱা তেন্তে সদায় ভাল পাওঁ তোমাক আৰু তোমাকো মই কম বুলি ভাবি আছোঁ এইকেইদিন তুমি ক'লা যেতিয়া ভালেই লাগিছে ব'লা তেতিয়া ঠিক আছে যাওঁ আমি গৈ থাকোঁ মৰম হাৰি দুলিয়ে দুলিকৈ লৈ যাবা যান আকুলতা দিয়াহি মোক এষাৰি মাতে হাৰি দুলিয়ে দুলিকৈ লৈ মই তোমাক কিমান ভাল পাওঁ তুমি নাজানা নেকি মই সুধিব মানে ভয় ভয় লাগি থাকে তুমি সুধিবা বুলি যাওঁতে আজি ঘপককৈ সুধিলা যে সুধিবলৈ মই তোমাক কেতিয়া এৰিম কেতিয়াও নিবা দেই সদায় তোমাৰ লগতে থাকিম লৈ যাবা যান আকুলতা দিয়াহি মোক এষাৰি মাতে হিয়াৰে ভৰালা মৰম খালি ধান দুলিয়ে দুলিকৈ লৈ যাবা যান আকুলতা দিয়াহি মোক এষাৰি মাতে কৈ মোৰৈ নোচোৱানে কুৰিয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনৰ
মুখনি ঐ আহিলে আহিলোঁ কেলৈ মাতিছিলে ইমান সোনকালে কোৱা মানে মই আজি ঘৰলৈ যামগৈ ঘৰলৈ যাবাগে ইমান সোনকালে আজি যামগৈ মই ঘৰলৈ কি কাৰণে যাবাগে ইমান মানে নকোৱা নেমেলাকৈ কালিও নকৰিলে আকৌ নাই মোৰ ইয়াত থাকি ভাল লগা নাই কি মই কাৰণে? আজি ঘৰলৈ যামগৈ কি কাৰণে যাবাগে তোমাক মোৰ কথা এটা ক'বলৈ আছে কি কথা কোৱা মানে মই তোমাৰ লগত থাকিব নোৱাৰোঁ কিয় আৰে মই তোমাৰ নিচিনা গাঁৱলীয়া ল'ৰা এটাক ভাল পাম তুমি কেনেকৈ ভাবিলা তুমি এতদিন কেলৈ ইমান ভাল পাইছিলা ভাল পাই পেলাই বিশ্বাসঘাতকতা কৰিলা মোৰ লগতো তুমি এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ মই তুমি জানিবই লাগিছিলে মইতো জনা নাছিলোঁ ন তুমিতো মোক কৈছিলা কেতিয়াও এৰি নাযাওঁ বুলি কৈছিলা তেতিয়া সোধোতে তোমাক তুমিতো নিজে ভাল পাইছিলা মই তোমাক ভাল পাম সেইটো ভুলতো নহয় মই যাওঁ ঠিক আছে তেতিয়া যোৱা হ'ব শুনাচোন অথনি যে তোমাৰ লগত ল'ৰাটো দেখিছিলোঁ কোন হয় আৰে সেইবোৰ বাদ দিয়াচোন গাঁৱলীয়া ভূত এটা আছিল কথা এটা শুনা তুমি মোক কেতিয়াবা এৰি যাবা নি সেই কি কথা কোৱা কেতিয়াও এৰি নাযাওঁ অলপ ফুৰি আহিম ব'লা হেল্ল' হেল্ল' কোৱা অ' পলি তুমি ইয়াত আহাচোন মই ঐ মোক মাতিছিলা তোমাৰ লগত এটা কথা আছিলে মোৰ কোৱাচোন তুমি মোক আজিৰ পৰা পাহৰি যাবলৈ চেষ্টা কৰা তুমি এইবোৰ কি কৈছা যিটো কৈছোঁ সেইটোৱে হয় তুমি এইবোৰ কি কৈছা পাগল হৈছা নেকি তুমি পাগল হোৱাৰ কথা নহয় যিটো শুনিছা তুমি সেইটোৱে হয় মোক আজিৰ পৰা কল মেছেজ কৰিব ট্ৰাই নকৰিবা মোৰ লাইফত অলৰেডি বেলেগ আহি গৈছে শুনাচোন তুমি ইয়াত কোৱাচোন কেলৈ ৰখাইছিলে মই ইয়ালৈ তোমাৰ কাৰণে আহিছোঁ কি লাগিব তোমাৰ হেৰি বয়ফ্ৰেণ্ডৰ ভালনে ৰিলেশ্যনশ্বিপটো কেনেকুৱা চলি আছে বা কোৱা মই তাৰ লগত ৰিলেশ্যনত নাই সি মোক বিশ্বাসঘাতকতা কৰি এৰি থৈ গুচি গ'ল কথা এটা কওঁ তুমি বেয়া পাবা নেকি কি কথা কোৱা আমাৰ ৰিলেশ্যনশ্বিপটো আকৌ আগৰ দৰে আনিব পাৰিবা নেকি তুমি চৰি মইতো কৰিব নোৱাৰিম মানে আকৌ মই ৰিলেশ্যনত আহিব নোৱাৰিম মানে মই এতিয়া বেলেগ কাৰোবাক ভাল পাওঁ মানে ঠিক আছে মই গৈ থাকোঁ দিয়া তুমি এবাৰ বুজিবলৈ চেষ্টা কৰা নাই নাই মই নোৱাৰিম মানে ধাৰাসাৰ তোমাকে বিচাৰো প্ৰতিবাৰ ভাল
সঁচা ভালপোৱাক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নালাগে। তাৰ উদাহৰণ আজিৰ এই কাহিনীটো। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ মাজুলী বইচ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।